হাই গাইজ, কি খবৰ আপোনালোকৰ? আৰু এটা মোৰ নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মে দিব মিটিং হৈ আছে, তাতে যাব ওলাইছোঁ আৰু ভিডিঅ'টো সেওঁলোকে চাব। গাড়ী আহিছে আৰু এইফালেও গাড়ী আছে, মানুহ তামাম হৈছে কিন্তু এইবাৰ মিটিঙত। A few moments later. নামিলোঁ এতিয়া গাড়ীৰ পৰা আৰু গৈ আছোঁ, কিন্তু মানুহ তামাম হৈছে। গাড়ীও তামাম আহিছে, একদম মানে বহুত ডাঙৰ ডাঙৰ গাড়ী আহিছে। মেইন জেগাটো তেতিয়া আহি পাই গ'লোঁ এয়া, কিন্তু বহুত মানুহ হৈছে দেই। মই ঘামি কুটি চেছ আৰু আৱৰ্জনা কমিটিৰ মহিলাসকলক আহ্বান জনাইছোঁ। ধন্যবাদ। A few moments later. A few moments later. অলপ ফুৰিব ওলাই আহিছোঁ পেহীহঁতৰ লগত। এইকেইটা গোটেইখিনি নিমৰ পুলি। এইফালে আমাৰ বাইদেউ ফটো উঠি আছে, এইটো পেহীহঁত ৰখি আছে। এইটো হাবুনবাৰীৰ ফেক্টৰী, এইটো বাহঁত গৈ আছে পেহীহঁত।
এইফালে হস্পিটাল আছে ইয়াত আৰু এইটো ফেক্টৰী এই চাইডে আহি পাই গ'লো এতিয়া পেহীঘৰ এয়া পেহীঘৰত আহি পালোঁ আৰু এতিয়া সোমাইছোঁ ভিতৰত এতিয়া ফ্ৰেছ হয় আৰু ভাত পানী খাই বহি অকণ পেহীসকলৰ থকা চাবাচোন পেলাই A few moments later. ভাত চাত খাই কৰি এতিয়া ওলাই আহিলোঁ আৰু এতিয়া আকৌ উভতি যাওঁ বহুত ৰ'দ দি আছে কিন্তু ভিডিঅ' কৰিব পৰা নাই আৰু এইবিলাক আমাৰ তাৰ নাচনীবিলাক ঝুমুৰ নাচিছিল এইবিলাক বহি আছে বহুত ভাল লাগি গৈছে এতিয়া উভতি গৈ আছোঁ এটা গাড়ী পিয়ারে গরম কালে শুনো শুনো মন রে পিয়ারে গরম কালে এতিয়া সময় হৈছে 6:30 আৰু মোৰ ব্লগ বনোৱা নহ'ল আন্ধাৰ হৈ গৈছে সেইকাৰণে ঘৰ আহি পাই এতিয়া মোৰ ব্লগটো সামৰণি মাৰিছোঁ বাই বাই